ওম সাইনাথায় নমঃ। অধ্যায় 4। শ্ৰদ্ধা নিবেদন। সাধুসকলৰ সংকল্প। পুণ্যতীৰ্থ শিৰডি। সাই বাবাৰ ব্যক্তিত্ব। কৌলি বোৱাৰ সিদ্ধান্ত। বিঠ্ঠলৰ স্বয়ং প্ৰকাশ। ক্ষীৰসাগৰৰ কাহিনী। দাসগণুৰ প্ৰয়াগ স্নান। সাই বাবাৰ দৈবিক অভিব্যক্তি আৰু শিৰডিত তেওঁৰ আবিৰ্ভাৱ। ৱাৰা তিনিটা। কি পৰিস্থিতিত মই সৎচৰিত গ্ৰন্থখন ৰচনা কৰাৰ কাম হাতত তুলি ল'লোঁ তাৰ বৰ্ণনা ইয়াৰ আগৰ অধ্যায়ত দি অহা হৈছে। এতিয়া মই শিৰডিত সাই বাবাৰ আবিৰ্ভাৱৰ কাহিনী বৰ্ণনা কৰিম। সাধুসকলৰ লক্ষ্য আৰু সংকল্প। ভগৱত গীতাৰ 4ৰ্থ অধ্যায়ৰ 7 আৰু 8 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই কৈছে যে যেতিয়া পৃথিৱীত ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ অভ্যস্থান হয় তেতিয়া মই সাকাৰ ৰূপ ধাৰণ কৰি অৱতাৰ ৰূপে ভূভাৰষ্টত আবিৰ্ভাৱ হওঁ। পাপীবোৰৰ বিনাশ, সাধুসকলৰ পৰিত্ৰাণ আৰু ধৰ্মৰ পুনৰ সংস্থাপন কৰাৰ উদ্দেশ্যে মই যুগে যুগে অৱতাৰ ৰূপে আবিৰ্ভূত হওঁ। ইয়ে হ'ল ভগৱানৰ স্বৰূপ। সাধুসন্তসকল হৈছে ভূভাৰষ্টত ভগৱানৰ প্ৰতিনিধি। প্ৰয়োজন অনুসৰি যথাসময়ত আবিৰ্ভাৱ হৈ তেওঁলোকে পৰমেশ্বৰৰ উপৰি উক্ত সংকল্প সাধনত সহায় কৰে। উদাহৰণস্বৰূপে দ্বিজ বা ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যসকলে যেতিয়া নিজ নিজ কৰ্তব্য পালনত অৱহেলা কৰে আৰু শূদ্ৰসকলে যেতিয়া আন 3 বৰ্ণৰ কৰ্তব্য আৰু অধিকাৰ নিজৰ হস্তগত কৰিবলৈ বিচাৰে, যি সময়ত আধ্যাত্মিক গুৰুসকলক শ্ৰদ্ধা সন্মান নকৰি অপমান কৰা হয়, যেতিয়া ধৰ্মীয় আৰু আধ্যাত্মিক নীতি নিয়মবোৰ কোনেও নমনা হয়, যেতিয়া প্ৰত্যেকেই নিজকে একোজন বিগদ্ধ পণ্ডিত বুলি গণ্য কৰিবলৈ ধৰে, যেতিয়া সৰ্বসাধাৰণে ভক্ষ অভ্যক্ষৰ বাছ বিচাৰ নকৰি অভ্যক্ষ ভোজন আৰু মাদক দ্ৰব্য সেৱন কৰিবলৈ ধৰে, ধৰ্মৰ নামত যেতিয়া মানুহ অপকৰ্ম আৰু দুৰ্নীতিত লিপ্ত হয়, জাতি ধৰ্মৰ নামত যেতিয়া ইজনে সিজনৰ লগত সংঘৰ্ষ কৰিবলৈ ধৰে, ব্ৰাহ্মণসকলেও যেতিয়া নিয়মীয়া সান্ধ্যা আৰতিৰ পৰা বিৰত থাকিবলৈ ধৰে, নিষ্ঠাবান লোকসকলেও যেতিয়া ধৰ্ম কৰ্মৰ অভ্যাস এৰিবলৈ ধৰে, যোগীসকলেও যেতিয়া ধ্যান মাৰ্গৰ পৰা বিচলিত হয়, মানুহে ধন সম্পত্তি, সতী সন্ততি আৰু নিজৰ শ্ৰী ভাৰ্যাকেই তেওঁলোকৰ বাবে একমাত্ৰ প্ৰয়োজনীয় তথা চিন্তনীয় বিষয় বুলি ভাবি যেতিয়া আত্মজ্ঞান আৰু নিজৰ যুক্তিৰ পথৰ পৰা আঁতৰি আহে, তেতিয়া নিজৰ আদৰ্শবাণী আৰু কাৰ্যৰ দ্বাৰা সমাজৰ স্খলন ৰোধ কৰি আৰু আসোঁৱাহসমূহ দূৰ কৰি পুনৰ নৈতিকতা স্থাপন অৰ্থে সাধুসন্তসকলৰ আবিৰ্ভাৱ হয়। সন্ধানী আলোকৰ দৰে তেওঁলোকে আমাক পথভ্ৰষ্ট হ'বলৈ নিদি প্ৰকৃত সৎ পথ দেখুৱাই দিয়ে। এইদৰে নিবৃত্তি, জ্ঞানদেৱ, মুক্তাবাই, নামদেৱ, গোৰা, গুণাই, একনাথ, তুকাৰাম, নৰহৰি, নাৰসীভাই, সজন কচাই, হাৱাতা, ৰামদাস আদিৰ দৰে অনেক সাধুসন্তই সময়ে সময়ে আবিৰ্ভাৱ হৈ মানৱ জাতিক সৎপথৰ সন্ধান দি আহিছে। একে উদ্দেশ্যেৰে শিৰডিত আবিৰ্ভাৱ হয় শ্ৰী সাই বাবাৰ। পুণ্যতীৰ্থ শিৰডি। মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ মাজেৰে পবিত্ৰ গোদাবৰী নদী বৈ গৈছে। এই নদীৰ দুয়োপাৰ অনেক সাধুসন্ত তথা মহাপুৰুষৰ জন্ম তথা আশ্ৰয়স্থানস্বৰূপে ধন্য। তেওঁলোকৰ ভিতৰত জ্ঞানেশ্বৰৰ নাম বিশেষভাৱে উল্লেখনীয়। শিৰডিও আহমেদনগৰ জিলাৰ কোপাৰগাঁও তালুকত অৱস্থিত। কোপাৰগাঁৱত গোদাবৰী নদী পাৰ হৈ শিৰডিলৈ যোৱা বাট ধৰিব পাৰি। গোদাবৰী নৈ পাৰ হৈ 3 ক্ৰোশ মানে 9 মাইল গ'লে নিমগাঁও পোৱা যায়। তাৰ পৰা শিৰডি দৃষ্টিগোচৰ হয়। কৃষ্ণা নৈৰ তীৰত অৱস্থিত গংগাপুৰ, নৰসিংৱাৰী আৰু ঔদুম্বৰৰ দৰে শিৰডিও পুণ্যভূমি হিচাপে সমানে প্ৰসিদ্ধ। পণ্ডৰপুৰৰ ওচৰৰ মংগলবেৰা নামৰ ঠাইখনত ভক্ত দামোজীয়ে সমৰ্থ ৰামদাসে সজ্জনগৰক আৰু শ্ৰী নৃসিংহ সৰস্বতীয়ে সৰস্বতী বাৰীক
যিদৰে নিজৰ উপস্থিতিৰে আৰু কৰ্মক্ষেত্ৰত হিচাপে ধন্য কৰি পুণ্যভূমিত পৰিণত কৰিছিল, সেইদৰে সাইনাথৰ পদধূলিৰে ধূসৰিত শিৰডিও এক পুণ্যতীৰ্থ। সাই বাবাৰ ব্যক্তিত্ব। শ্ৰী সাই বাবাৰ বাবে শিৰডি আজি বিখ্যাত। সাই বাবাৰ ব্যক্তিত্বনো কেনে আছিল, এতিয়া সেই বিষয়ে অনুধাৱন কৰোঁ আহক। এই সংসাৰ সমুদ্ৰ পাৰ হোৱাটো অতিশয় কঠিন। সাই বাবাই কিন্তু অনায়াসে সংসাৰৰ সকলো মায়ামোহ অতিক্ৰম কৰি সংসাৰ জয় কৰিব পাৰিছিল। তেওঁ আছিল জ্ঞানৰ এক অফুৰন্ত ভাণ্ডাৰ। মনৰ সুস্থিৰতা আৰু প্ৰশান্তি আছিল তেওঁৰ ভূষণ। বৈষ্ণৱ ভক্তসকলৰ বাবে তেওঁ আছিল আশ্ৰয়স্থল। তেওঁ দাতা কৰ্ণৰ দৰে উদাৰ আৰু দানী আছিল। সকলো গুণৰ সাৰমৰ্ম আৰু শ্ৰেষ্ঠত্ব তেওঁক প্ৰতিফলিত হৈছিল। অস্থায়ী বস্তুৰ প্ৰতি তেওঁৰ অকণো মোহ নাছিল। তেওঁ সদায় আত্মজ্ঞান আৰু আত্মশুদ্ধি ব্ৰততেই মগন আছিল। ইয়াৰ বাহিৰে আন কোনো কথাতেই তেওঁ মনোনিৱেশ নকৰিছিল। ইহজগতৰেই হওক বা পৰলোকৰেই হওক, কোনো ধৰণৰ বৈষয়িক সুখেই তেওঁক মুঠেও আকৃষ্ট কৰিব পৰা নাছিল। তেওঁৰ অন্তৰখন আছিল পৰিষ্কাৰ, দাপোনৰ দৰে স্বচ্ছ আৰু নিৰ্মল। তেওঁৰ কথা বতৰা আছিল মৌ বৰষা। তেওঁৰ বাবে ধনী আৰু দুখীয়াৰ মাজত কোনো পাৰ্থক্য নাছিল। সন্মান অসন্মানৰ বাবে তেওঁ অকণো কেৰেপ নকৰিছিল। তেওঁ আছিল সকলো প্ৰাণীৰ মহাপুৰুষ। তেওঁ সকলোৰে লগত সমানে মিলিছিল আৰু অবাধে সহজ সৰলভাৱে কথা বতৰা পাতিছিল। তেওঁ মন গ'লে কেতিয়াবা নৃত্য অভিনয়ো চাইছিল আৰু গজল গীতো উপভোগ কৰিছিল। তৎসত্ত্বেও কিন্তু তেওঁ সমাধি সদৃশ মানসিক প্ৰসন্নতা আৰু স্থিতপ্ৰজ্ঞতাৰ পৰা অকণো লৰচৰ নহৈছিল। সকলো সময়তে তেওঁৰ মুখৰ পৰা আল্লাহৰ নাম উচ্চাৰিত হৈ থাকিছিল। সমগ্ৰ বিশ্ব যেতিয়া টোপনিত লালকাল দিয়ে, তেওঁ তেতিয়া কৰ্তব্যপৰায়ণ প্ৰহৰীৰ দৰে জাগ্ৰত হৈ থাকে, আৰু যেতিয়া সমগ্ৰ বিশ্ব জাগ্ৰত অৱস্থাত থাকে, তেওঁ তেতিয়া টোপনি যায়। তেওঁৰ অন্তৰাত্মা আছিল গভীৰ সমুদ্ৰৰ দৰে প্ৰশান্ত। তেওঁৰ আশ্ৰমনো ক'ত, সেই কথা কোনেও সঠিককৈ ক'ব নোৱাৰিছিল। তেওঁনো কাম কাজ কৰে কি, তাৰো সঠিক নিৰ্ণয় কোনেও কৰিব পৰা নাছিল। তেওঁ সদায় একেডোখৰ ঠাইতে থাকি সময় কটাইছিল যদিও সমগ্ৰ বিশ্বৰ সকলো প্ৰান্তৰ সকলোবোৰ খবৰ বাতৰি তেওঁ থিতাতে পাইছিল। তেওঁৰ দৰবাৰ সভাঘৰো বেছ মনোমোহা আৰু দেখিলেই ভক্তি লগা বিধৰ আছিল। সদায় ভক্তসকলক শ শ কাহিনী শুনাইছিল যদিও মৌনব্ৰত কিন্তু তেওঁ কেতিয়াও ভংগ কৰা নাছিল। তেওঁ সদায় মছজিদৰ বেৰত আউজি বহিছিল। পুৱা, দুপৰীয়া আৰু গধূলি প্ৰায়ে তেওঁ লেণ্ডি, নলা বা চাউৰিৰ ফালে খোজকাঢ়ি ফুৰিবলৈ গৈছিল। কিন্তু আপাতত তেওঁ যি কামতেই ব্যস্ত নাথাকক, সকলো সময়তে তেওঁ আন্তৰাত্মাত বিভোৰ হৈ আত্মস্থ হৈ থাকিছিল। সিদ্ধপুৰুষ হৈও তেওঁ এজন সাধকৰ দৰে আচৰণ কৰিছিল। তেওঁ নিৰ্জু, বিনয়ী আৰু অহংকাৰহীন আছিল। তেওঁক চাই সকলোৱে আনন্দ লাভ কৰিছিল। তেওঁৰ পদধূলিৰে শিৰডিৰ মাটি ধন্য হৈছিল আৰু তেওঁৰ বাবেই শিৰডিৰ দৰে সৰু গাঁওখন গুৰুত্বপূৰ্ণ আৰু বিখ্যাত হৈ পৰিছিল। সন্ত জ্ঞানেশ্বৰে আলানন্দী আৰু একনাথে পৈনাথক কৰাৰ দৰে শ্ৰী সাই বাবাই শিৰডিৰ স্থান বহু ওপৰত তুলি থৈ গৈছে। শিৰডিৰ শিলবালি, ঘাঁহ বন আদি সকলোবোৰ সঁচাকৈয়ে ধন্য, কিয়নো তেওঁলোকে সদায় বাবাৰ পদৰেণু নিজৰ মূৰত তুলি ল'ব পাৰিছিল আৰু বাবাৰ ভৰিৰ পৰশৰ চুম্বন লাভ কৰিছিল। আমাৰ দৰে ভক্তসকলৰ কাৰণে শিৰডি হৈ পৰিছিল পান্ধাৰপুৰ, জগন্নাথ, দ্বাৰকা, বাৰাণসী, ৰামেশ্বৰ, বদ্ৰীকেদাৰ, নাছিক, ত্ৰম্বকেশ্বৰ, উজ্জয়িনী আৰু মহাকালেশ্বৰ বা মহাবলেশ্বৰ গোকৰ্ণৰ দৰে পবিত্ৰ তীৰ্থ। শিৰডিত সাই বাবাৰ সংস্পৰ্শ লাভ কৰাটো আমাৰ বাবে বেদ আৰু তন্ত্ৰ অধ্যয়ন কৰাৰ দৰে গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী আছিল।
তেওঁৰ সংস্পৰ্শই আমাৰ সাংসাৰিক চিন্তা ভাৱনা প্ৰশমিত কৰি আত্মসিদ্ধি লাভৰ পথত অগ্ৰসৰ হোৱাত আমাক সহায় কৰে। সাই বাবাৰ দৰ্শন লাভেই আছিল আমাৰ বাবে যোগ সাধনা। তেওঁৰ লগত বাৰ্তালাপ কৰাৰ সুযোগ পোৱা মানে আমাৰ পাপ দূৰ হোৱা। তেওঁৰ ভৰি দুখন ধুৱাই দিব পৰাৰ সৌভাগ্য হোৱাটো আমাৰ বাবে আছিল ত্ৰিবেণী স্নান। তেওঁ ভৰি ধোৱা পবিত্ৰ পানী পান কৰিলে আমাৰ সমস্ত পাপ দূৰ হৈছিল। তেওঁৰ নিৰ্দেশ আছিল আমাৰ বাবে বেদবাক্য, আৰু তেওঁ দিয়া উদি পবিত্ৰ ছাই আৰু প্ৰসাদ আমাৰ কাৰণে আছিল সৰ্বশুদ্ধিকাৰক মহৌষধ। তেওঁৱেই আছিল আমাৰ শ্ৰীকৃষ্ণ আৰু শ্ৰীৰাম। তেওঁৱেই আমাক সান্তনা দিছিল। আমাৰ পৰম ব্ৰহ্মও আছিল তেওঁৱেই। তেওঁ ভাল বেয়া পাপ পুণ্য শুদ্ধ অশুদ্ধ পোহৰ অন্ধকাৰ আদি পৰস্পৰ বিৰোধী দ্বন্দ্বসমূহৰ ঊৰ্ধত আছিল। তেওঁ কেতিয়াও বিষণ্ণ বা অত্যুৎফুল্লিত নহৈছিল। সচ্চিদানন্দ ৰূপে সদায় তেওঁ নিজৰ আত্মাতে মগ্ন হৈ থাকিছিল। শিৰডিক কেন্দ্ৰ কৰি তেওঁৰ বিশাল কৰ্মক্ষেত্ৰ সুদূৰ পাঞ্জাৱ কলিকতা উত্তৰ ভাৰত গুজৰাট ঢাকা আৰু কোংকণলৈকে বিস্তৃত আছিল। এইদৰে বাবাৰ খ্যাতি চাৰিওফালে বিয়পি পৰিছিল আৰু তেওঁৰ দৰ্শন তথা আশীৰ্বাদ লাভ কৰাৰ উদ্দেশ্যে দূৰ দূৰণিৰ পৰা অগণন ভক্ত শিৰডিলৈ আহিছিল। শুদ্ধই হওক বা কলুষিতই হওক, বাবাৰ দৰ্শন পোৱাৰ লগে লগে তেওঁলোকৰ মনবোৰ শান্ত হৈ পৰিছিল। পান্ধাৰপুৰৰ বিঠ্ঠল ৰঘুমাই দৰ্শনৰ পৰা যি অপূৰ্ব আনন্দ উপলব্ধি কৰা যায়, শিৰডিত সাই বাবাৰ দৰ্শন লাভৰ পিছতো ভক্তসকলে একে ধৰণৰ অপূৰ্ব আনন্দ অনুভৱ কৰিছিল। ই কোনো বঢ়াই কোৱা কথা নহয়। এই বিষয়ে এজন ভক্তই কি কৈছিল তাক তলত উল্লেখ কৰা হ'ল। গৌলী পোৱাৰ সিদ্ধান্ত। গৌলী পোৱা নামে এজন ৯৫ বছৰ বয়সীয়া বৃদ্ধ ভক্ত পান্ধাৰী নিয়মীয়া পৰ্যটক আছিল। বছৰটোৰ ৮ মাহ তেওঁ থাকিছিল পান্ধাৰপুৰত। আহাৰৰ পৰা কাটি লৈ বাকী ৪ মাহ তেওঁ গংগাৰ পাৰত কটাইছিল। মাল বস্তু কঢ়িয়াবলৈ এটা গাধ আৰু সংগী হিচাপে তেওঁৰ এজন শিষ্য আছিল। প্ৰতি বছৰে তেওঁ এইদৰে পান্ধাৰপুৰলৈ গৈছিল আৰু তাৰ পৰা সাই বাবাৰ দৰ্শন লাভৰ বাবে একোবাৰ তেওঁ শিৰডিলৈও গৈছিল। সাই বাবাক তেওঁ খুব ভাল পাইছিল। সাই বাবালৈ তেওঁ ৰৈ লাগি চাই থাকিছিল আৰু কৈছিল, এওঁ সাক্ষাৎ পণ্ডৰীনাথ বিঠ্ঠল, সহায় সাৰথিবিহীন দুখীয়াৰ দয়াময় প্ৰভু। গৌলী বুৱা আছিল বিঠুৱাৰ বহুদিনীয়া ভক্ত। তেওঁ কেইবাবাৰো পণ্ডৰীনাথ ভ্ৰমণলৈ গৈছিল। সাই বাবাই যে প্ৰকৃতপক্ষে পণ্ডৰীনাথ আছিল তাৰ সাক্ষ্য গৌলী বুৱাই দি থৈ গৈছে। বিঠ্ঠলৰ চৰণ প্ৰকাশ। ভগৱানৰ নাম সুৰি নাম কীৰ্তন কৰিবলৈ বাবাই খুব ভাল পাইছিল। তেওঁ সদায় আল্লাহ মালিক বুলি কৈছিল আৰু তেওঁৰ উপস্থিতিত দিনে নিশাই একেৰাহে 7 দিন অখণ্ড নাম কীৰ্তন গোৱাইছিল। ইয়াক নাম সপ্তাহ বুলি কোৱা হয়। এদিন তেওঁ দাসগণু মহাৰাজক নাম সপ্তাহ কৰিবলৈ কোৱাত দাসগণুৱে উত্তৰ দিলে যে তেওঁ বাবাই কোৱাৰ দৰে নাম সপ্তাহ কৰিব, যদিহে 7 দিনৰ দিনা বিঠ্ঠলে স্বয়ং প্ৰকাশ কৰিব বুলি বাবাই তেওঁক নিশ্চিতি দিব পাৰে। বাবাই তেতিয়া নিজৰ বুকুত হাত থৈ দাসগণুক আশ্বাস দি ক'লে, বিঠ্ঠলে নিশ্চয় আত্মপ্ৰকাশ কৰিব, কিন্তু তেওঁৰ ৰূপ দৰ্শন লাভ কৰিবলৈ হ'লে ভক্ত একান্ত নিষ্ঠাবান তথা ভক্তিপৰায়ণ হ'ব লাগিব। ঠাকুৰনাথৰ ডংকাপুৰী পান্ধাৰীৰ বিঠ্ঠল আৰু ৰঞ্জুকৰ দ্বাৰকা শিৰডিতেই আছে। দ্বাৰকাক চাবলৈ বহু দূৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। বিঠ্ঠল আন কোনো বাহিৰৰ ঠাইৰ পৰা ইয়ালৈ অহা প্ৰয়োজন নাই। তেওঁ ইয়াতেই থাকে। ভক্ত যেতিয়া প্ৰেম আৰু ভক্তিত উঠলি পৰে, কেৱল তেতিয়াহে বিঠ্ঠলে ইয়াত মানে শিৰডিত আত্মপ্ৰকাশ কৰে। এইদৰে নাম সপ্তাহৰ 7 দিনৰ দিনা বিঠ্ঠলে সঁচাকৈয়ে আত্মপ্ৰকাশ কৰে। আন দিনৰ দৰে সেইদিনাও কাকা চাহেব দীক্ষিতে প্ৰাতঃ স্নান কৰি উঠি ধ্যানত বহিছিল। ধ্যান কৰি থকা অৱস্থাত তেওঁ বিঠ্ঠলৰ দৰ্শন লাভ কৰে। তাৰপিছত দুপৰীয়া যেতিয়া তেওঁ বাবাক লগ পাবলৈ যাব, তেতিয়া বাবাই তেওঁক এইদৰে পোনপটীয়া প্ৰশ্ন কৰে,
বিঠ্ঠল পাটিল আজি আহিছিলনে? তুমি তেওঁৰ দৰ্শন পালানে? তেওঁ বৰ ফিটিঙা প্ৰকৃতিৰ। তেওঁক এবাৰ পালে জোৰকৈ ধৰিবা, সহজে নেৰিবা। অলপ ঢিলা পালেই তেওঁ আকৌ অন্তৰ্ধান হয়। এইটো আছিল ৰাতিপুৱাৰ কথা। সেইদিনাই দুপৰীয়া বিঠ্ঠল দৰ্শনৰ আন এটা ঘটনা ঘটে। এজন ফেৰীৱালাই 25-30খনমান বিঠ্ঠলৰ চিত্ৰ বিক্ৰীৰ বাবে লৈ ঘূৰি ফুৰি শিৰডীত উপস্থিত হয়। এই চিত্ৰত থকা বিঠ্ঠলৰ ৰূপ আৰু ধ্যানমগ্ন অৱস্থাত সেইদিনা পুৱা কাকা চাহেব দীক্ষিতে দৰ্শনত দেখা বিঠ্ঠলৰ ৰূপ হুবহু একেই আছিল। এই চিত্ৰখন চাই কাকা চাহেব দীক্ষিতৰ বাবাই কোৱা কথালৈ মনত পৰিল। তেওঁ কেৱল আচৰিতে নহয়, অতিশয় আনন্দিত হ'ল। তেওঁ তাৰে এখন চিত্ৰ কিনি লৈ তাক নিজৰ থাপনাত অধিষ্ঠিত কৰে। ভগৱন্তৰাও ক্ষীৰসাগৰৰ কাহিনী। বিঠ্ঠলৰ পূজা অৰ্চনা বাবাৰ কিমান প্ৰিয় আছিল তাৰ উদাহৰণ ভগৱন্তৰাও ক্ষীৰসাগৰৰ কাহিনীত পোৱা যায়। ভগৱন্তৰাওৰ দেউতাক বিঠুৱাৰ এজন পৰম ভক্ত আছিল। প্ৰতি বছৰে তেওঁ তীৰ্থযাত্ৰাৰ বাবে পান্ধাৰপুৰলৈ গৈছিল। তেওঁৰ নিজৰ ঘৰতো বিঠুৱাৰ প্ৰতিমূৰ্তি এটি আছিল। তাত তেওঁ সদায় পূজা আগবঢ়াইছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুতেকে বাৰ্ষিক তীৰ্থযাত্ৰা, পূজা পাতল আৰু বছৰেকীয়া শ্ৰাদ্ধ আদি কৰিবলৈ বাদ দিছিল। এবাৰ যেতিয়া ভগৱন্তৰাও শিৰডীলৈ আহে তেতিয়া তেওঁৰ দেউতাকৰ কথা সুঁৱৰি বাবাই কৈছিল, এওঁৰ দেউতাক মোৰ বন্ধু আছিল, সেইকাৰণে এওঁক মই ইয়ালৈ টানি আনিছোঁ। এওঁ কোনো দিনে নৈবেদ্য অৰ্পণ নকৰে, সেইকাৰণে বিঠ্ঠল আৰু মই দুয়ো লঘোণে থাকিবলগীয়া হয়। সেয়েহে এওঁক মই ইয়ালৈ আনিছোঁ। এতিয়া পূজাই বঢ়াই মই এওঁ দ্বাৰা পূজা অৰ্চনা কৰোৱাম। ডাকগণুৰ প্ৰয়াগ স্নান। গংগা আৰু যমুনাৰ সংগমস্থল প্ৰয়াগত স্নান কৰিব পাৰিলে খুব পুণ্য হয় বুলি হিন্দুসকলৰ বিশ্বাস। সেইকাৰণে হাজাৰ হাজাৰ তীৰ্থযাত্ৰী পুণ্য স্নান কৰিবলৈ প্ৰয়াগলৈ যায়। এবাৰ ডাকগণুৰ প্ৰয়াগলৈ গৈ পুণ্য স্নান কৰিবলৈ মন গ'ল। তাৰ বাবে অনুমতি বিচাৰি তেওঁ বাবাৰ কাষ পালে। বাবাই তেতিয়া তেওঁক ক'লে, তাৰ বাবে ইমান দূৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। মোক বিশ্বাস কৰা, আমাৰ প্ৰয়াগ ইয়াতেই আছে। আৰু কি আচৰিত কথা, ইয়াৰ পিছত ডাকগণুৱে বাবাৰ চৰণত মূৰ থৈ সেৱা কৰাৰ লগে লগে বাবাৰ চৰণৰ দুটা আঙুলিৰ পৰা গংগা যমুনাৰ দুটা ধাৰা নিগৰিবলৈ ধৰিলে। এই অলৌকিক কাণ্ড দেখি ভক্তি আৰু প্ৰেমত অভিভূত হৈ ডাকগণুৱে চকুলো টুকিবলৈ ধৰিলে। ইয়াৰ ফলত তেওঁৰ অন্তৰ ইমানেই অনুপ্ৰাণিত হ'ল যে তেওঁৰ মুখেৰে স্বতঃস্ফূৰ্তভাৱে বাবাৰ গুণানুকীৰ্তনৰ গীত নিগৰিবলৈ ধৰিলে। সাই বাবাৰ দৈবিক অভিব্যক্তি আৰু শিৰডীত তেওঁৰ আবিৰ্ভাৱ। সাই বাবাৰ পিতৃ মাতৃ তেওঁৰ জন্ম বৃত্তান্ত বা তেওঁৰ জন্মস্থান আদিৰ বিষয়ে কোনেও একো ক'ব নোৱাৰিছিল। এই বিষয়ে অনেক অনুসন্ধান চলোৱা হৈছে। বাবাক নিজক আৰু আনকো এই বিষয়ে বহুতো প্ৰশ্ন সোধা হৈছিল। তথাপি কিন্তু এই বিষয়ে আজিলৈকে কোনো সন্তুষ্টজনক সমিধান পোৱা নগ'ল। সঁচা কথা ক'বলৈ হ'লে এই বিষয়ে আমি কোনোৱে একো নাজানো। নামদেৱ আৰু কবীৰৰ জন্ম সৰ্বসাধাৰণ মানুহৰ দৰে হোৱা নাছিল। কেঁচুৱা হিচাপে তেওঁলোকক আই বসুন্ধৰীৰ কোলাত পোৱা গৈছিল। গুণাই নামৰ এজন লোকে নামদেৱক ভীমৰথী নৈৰ পাৰত আৰু কবীৰক তমাল নামৰ এজন লোকে ভাগীৰথী নৈৰ পাৰত প্ৰথমে পাইছিল। সাই বাবাৰ আবিৰ্ভাৱো প্ৰায় একেধৰণৰ। শিৰডীৰ এজোপা নিম গছৰ তলত এজন 16 বছৰ বয়সীয়া যুৱকৰ ৰূপত তেওঁ প্ৰথম আবিৰ্ভাৱ হয়। ভক্তসকলৰ কল্যাণৰ অৰ্থেই তেওঁৰ এই আবিৰ্ভাৱ। এই কোমল বয়সতেই তেওঁ ব্ৰহ্মজ্ঞানত পুৰত আছিল। আনকি সপোনতো তেওঁ কোনো পাৰ্থিৱ বস্তুৰ প্ৰতি কামনা নকৰিছিল। সকলো ধৰণৰ মায়া মোহৰ পৰা তেওঁ নিজক সম্পূৰ্ণৰূপে মুক্ত কৰি ৰাখিব পাৰিছিল। মুক্তি আৰু মুখ্যই চিৰসংগী ৰূপে তেওঁৰ পদসেৱা কৰি আছিল। শিৰডীৰ এগৰাকী বৃদ্ধা মহিলা নানা চুবদাৰৰ মাকে তেওঁৰ বৰ্ণনা এনেদৰে দিছিল।
অতি কোমল বয়সীয়া এই ল'ৰাজন দেখাত বগা বৰণৰ, সতেজ আৰু সুশ্ৰী আছিল। পোনপ্ৰথমবাৰৰ বাবে শিৰডিৰ এজোপা নিম গছৰ তলত তেওঁক আসন পাতি বহি থকা দেখা গৈছিল। ইমান কম বয়সীয়া ল'ৰা এজনে যাৰ সকলোবোৰ আওকাণ কৰি এনে কঠিন তপস্যাত মগ্ন হৈ থকা দেখি গাঁওবাসীসকল আচৰিত হৈছিল। দিনৰ ভাগত তেওঁ কাৰো লগত মিলা মিছা নকৰিছিল। ৰাতিও তেওঁ কালৈকো ভয় নকৰিছিল। এই ল'ৰাজন ক'ৰ পৰা আহিল বুলি এক প্ৰকাৰ আচৰিত হৈ ৰাইজে ইজনে সিজনক সোধা মেলা কৰিবলৈ ধৰিছিল। তেওঁৰ চেহেৰা আৰু ভাৱ ভংগী ইমান সুন্দৰ আছিল যে কোনোবাই এবাৰ দেখিলে তেওঁক ভাল নাপাই নোৱাৰে। তেওঁ কাৰো ঘৰলৈ অহা যোৱা নকৰিছিল। সকলো সময়তে তেওঁ নিম গছজোপাৰ তলত বহি কটাইছিল। দেখাত তেওঁক সৰু ল'ৰা যেন লাগিলেও তেওঁ যে সঁচাকৈয়ে এজন মহাত্মা সেই কথা তেওঁৰ কাম কাজৰ পৰা ফুটি ওলাইছিল। তেওঁ আছিল কামনা বাসনাৰ শূন্য মানসিক সুস্থিৰতা, অৰ্থাৎ স্থিতপ্ৰজ্ঞতাৰ এক জীৱন্ত প্ৰতিমূৰ্তি আৰু সকলোৰে বাবে এক সাঁথৰ। এদিন কোনোবা এজন ভক্তৰ গাত ভগৱান খন্দুৱা লম্ভোতে গাঁৱৰ ৰাইজে তেওঁক সুধিলে, দেৱ, এই ল'ৰাজননো কোন ধন্যবৃত্তিৰ সুপুত্ৰ আৰু এওঁনো আহিল ক'ৰ পৰা? অনুগ্ৰহ কৰি আমাক ক'বনে? ভগৱান খাণ্ডুৱাই তেতিয়া গয়া ৰাইজক এখন কোৰ লৈ এডোখৰ ঠাইত খান্দিবলৈ নিৰ্দেশ দিলে। কিছু দলৈ খন্দাৰ পিছত মাটিৰ তলত এখন পাথৰৰ ঢাকনি আৰু কিছুমান ইটাৰ টুকুৰা পোৱা গ'ল। ঢাকনিখন গুচাই চোৱাত দেখা গ'ল যে তলত এটা সুৰংগ আৰু তাৰ ভিতৰত জ্বলি আছে 4 গজি বন্তি। সুৰংগটো গৈ মাটিৰ তলত এটি ভঁৰাল কোঠাত ওলাইছেগৈ, য'ত কিছুমান গোমুখ আকৃতিৰ সামগ্ৰী, কাঠৰ তত্ত্বা আৰু জপ কৰা মালা দেখা গৈছিল। খাণ্ডুৱাই কৈছিল, এই ল'ৰাজনে 12 বছৰ কাল এইডোখৰ ঠাইতে কঠোৰ তপস্যা কৰিছিল। এই কথা শুনি গাঁৱৰ ৰাইজে ল'ৰাজনক এই বিষয়ে অজস্ৰ প্ৰশ্ন কৰাত লাগিল। উত্তৰত ল'ৰাজনে কৈছিল যে সেয়া হৈছে তেওঁৰ গুৰুদেৱৰ থান, তেওঁৰ বাবে পবিত্ৰ মন্দিৰ। তাক ভালদৰে ৰক্ষণাবেক্ষণ দিবলৈ আৰু চোৱা চিতা কৰিবলৈ তেওঁ গয়া ৰাইজক অনুৰোধ কৰিছিল। গাঁওবাসীয়ে তাৰ পিছত সুৰংগটো মাটিৰে পুৰাই আকৌ আগৰ দৰে বন্ধ কৰি থলে। আহঁত আৰু ঔটেঙা গছক সকলোৱে পবিত্ৰ বুলি জ্ঞান কৰে। বাবাই তেওঁৰ নিম গছডালকো সমানে পবিত্ৰ বুলি গণ্য কৰিছিল আৰু ভাল পাইছিল। মলসাপতি আৰু শিৰডিৰ আন আন ভক্তসকলেও এই ঠাইডোখৰক বাবাৰ গুৰুদেৱৰ সমাধিস্থান বুলি জ্ঞান কৰি তাত প্ৰণাম কৰিছিল। 3টা ৱাৰা বা ভৱন। নিমগছজোপাৰ তলৰ আৰু তাৰ চাৰিওপিনৰ মাটিখিনি হৰি বিনায়ক সাঠে নামৰ এজন লোকে কিনি তাতে এটা ডাঙৰ অট্টালিকা নিৰ্মাণ কৰাইছিল। এই অট্টালিকাৰ নাম ৰখা হৈছিল সাঠে ৱাৰা, অৰ্থাৎ সাঠে ভৱন। শিৰডিত তীৰ্থযাত্ৰীসকলৰ বাবে এইটোৱেই আছিল একমাত্ৰ বিশ্ৰামঘৰ। নিমগছডালৰ চাৰিওপিনে খটখটিৰ সৈতে এটা ওখ বেদী সাজি দিয়া হৈছিল। খটখটিৰ তলত দক্ষিণমুৱাকৈ এটি সৰু মন্দিৰ আছিল। ভক্তসকলে নিমগছৰ তলৰ এই বেদীত উত্তৰমুৱাকৈ বহিছিল। জনসাধাৰণৰ বিশ্বাস যে বৃহস্পতি আৰু গুৰুবাৰে গধূলি তাত ধূপ জ্বলালে ভগৱানৰ আশীৰ্বাদত সেই লোক সুখী হয়। এই ভৱনটো সময়ত পুৰণি হৈ উৱলি যোৱাত মেৰামতিৰ প্ৰয়োজন হয়। শ্ৰী সাই সংস্থানৰ তৰফৰ পৰা সম্প্ৰতি সাঠে ভৱনৰ বাবে প্ৰয়োজনীয় মেৰামতি, সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ কাম ইতিমধ্যে সম্পন্ন কৰা হৈছে। ইয়াৰ কেইবাবছৰমানৰ পিছত দীক্ষিত ৱাৰা অৰ্থাৎ দীক্ষিত ভৱন নামেৰে আন এটা ভৱন নিৰ্মাণ কৰি উলিওৱা হয়। মুম্বাইৰ উকিল কাকা চাহেব দীক্ষিত ইংলেণ্ডত থকা কালত তেওঁ এটা দুৰ্ঘটনাত পতিত হয়। ফলত তেওঁৰ ভৰি এখনত গুৰুতৰ আঘাত লাগে। বহু চিকিৎসা কৰিও তেওঁ ভৰিৰ আঘাতৰ পৰা আৰোগ্য লাভ কৰিব পৰা নাছিল। নানা চাহেব চান্দোৰকাৰে তেওঁক এবাৰ সাই বাবাৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিলে। সেই মৰ্মে 1909 চনত বাবাৰ ওচৰত উপস্থিত হৈ ভৰিৰ বেমাৰৰ সলনি নিজৰ মনৰ বেমাৰ উপশম কৰিবলৈহে তেওঁ বাবাক প্ৰাৰ্থনা জনালে।
সাই বাবাৰ দৰ্শন লাভ কৰি তেওঁ ইমানেই আনন্দিত হৈছিল যে তেওঁ শিৰডিতে স্থায়ীভাৱে বসবাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু নিজৰ লগতে আন ভক্ত আৰু যাত্ৰীসকলৰো সুবিধাৰ্থে এটা ৱাৰা অৰ্থাৎ ভৱন নিৰ্মাণ কৰি উলিয়ায়। 1910 চনৰ 10 ডিচেম্বৰৰ দিনা এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। সেইদিনাই আৰু দুটা গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল। দাদা চাহেব খাপৰদেক ঘৰলৈ উভতি যাবলৈ অনুমতি দিয়া হৈছিল। চাউৰিত নৈশ আৰতিৰ শুভাৰম্ভ কৰা হৈছিল। দীক্ষিত ভৱনটোৰ নিৰ্মাণ কাৰ্য যথাসময়ত সম্পূৰ্ণ হোৱাত 1911 চনৰ ৰাম নৱমীৰ দিনা আনুষ্ঠানিকভাৱে গৃহ প্ৰৱেশ কৰা হয়। ইয়াৰ পিছত নাগপুৰৰ প্ৰসিদ্ধ কোটিপতি ব্যৱসায়ী গুটি ডাঙৰীয়াই আন এটা বিৰাট অট্টালিকা নিৰ্মাণ কৰি উলিয়ায়। এই অট্টালিকাটো নিৰ্মাণ কৰোঁতে প্ৰচুৰ অৰ্থ ব্যয় কৰা হৈছিল যদিও কোনো অপব্যয় কৰা হোৱা নাছিল। এই সমুদায় ব্যয় সম্পূৰ্ণ সাৰ্থক হোৱা বুলি এইকাৰণে ক'ব পাৰি যে এই ভৱনটোক সমাধি মন্দিৰ বুলি আজি সকলোৱে জানে। দেহাৱসানৰ পিছত ইয়াতেই বাবাক সমাধিস্থ কৰা হৈছিল। বৰ্তমানৰ সমাধি মন্দিৰৰ ঠাইত আগতে এখন উদ্যান আছিল। পুৱা গধূলি পানী দিয়াকে আদি কৰি এই বাগানখনৰ সকলো চোৱা চিতা বাবাই নিজেই কৰিছিল। য'ত আগতে এটাও ঘৰ নাছিল তাত গৈ সময়ত 3টাকৈ ডাঙৰ ভৱন নিৰ্মাণ হৈ উঠিল। ইয়াৰ ভিতৰত প্ৰথম অৱস্থাত চাৰ্থেৰ ভৱনটোৱে সকলোৰে উপকাৰ সাধিছিল, কিয়নো তেতিয়া ভক্ত আৰু যাত্ৰীসকলৰ সুবিধাৰ্থে তাত আৰু আন কোনো থকা ঠাই নাছিল। বামন তাতিয়াৰ সহায়ত বাবাৰ দ্বাৰা বাগানখনৰ চোৱা চিতা, শিৰডিৰ পৰা বাবাৰ সাময়িক প্ৰস্থান আৰু অনুপস্থিতি, চান্দ পাটিলৰ বিয়াৰ বৰযাত্ৰীৰ লগত বাবাৰ আকৌ শিৰডিলৈ প্ৰত্যাৱৰ্তন, বাবাৰ সৈতে দেৱী দাস, জানকী দাস আৰু গংগাগীৰৰ সাক্ষাৎ লাভ, মহিউদ্দিন তাম্বুলীৰ সৈতে বাবাৰ মল্লযুদ্ধ, মছজিদত বাবাৰ অৱস্থান তথা ডাংগলে ডাঙৰীয়াই আন ভক্তসকলৰ গুৰুপ্ৰেম আদি আন কাহিনীসমূহ পৰৱৰ্তী অধ্যায়ত বৰ্ণনা কৰা হ'ব। ওম শ্ৰী সদ্গুৰু সাইনাথাৰ্পণমস্তু। শুভং ভৱতু। ওম শান্তি শান্তি শান্তি।